Hey friends, good morning. কি খবৰ আপোনালোকৰ? বাৰু হেগলা বাদ দিয়ক। এতিয়া হৈছে ৰাতিপুৱা 10:30 বাজছি। বুজিছে না? 10:30 10:30 বাজিছে আৰু মই অলপ আগতে শুই উঠিলোঁ, হ'ল আধা ঘণ্টামান শুই উঠা। ভাবিলোঁ আজি মই দিনটো কিদৰে কটাওঁ, দিনটো কি কৰিম সেইটোৰ সৈতে মই ব্লগটো আৰম্ভ কৰিম আৰু আপোনালোককো মই মোৰ দিনটো দেখুৱাই থাকিম। তো ব'লকচোন দেৰি নকৰোঁ, প্ৰথমে চাহকাপ খাই লওঁ, তাৰপিছত মই মোৰ সৈতে আপোনালোককো দিনটো আৰম্ভ কৰাই দিওঁ আৰু সেয়াই। তো ব'লক আৰম্ভ কৰোঁ আমাৰ ব্লগ, নে কি কয়? ব'লক মোৰ পাছে আহিব কিন্তু দেই। চুলিত কুকুৰে চুলিত ৰং কৰা কেতিয়াবা দেখিছে? যদি দেখা নাই আজি মই আপোনালোকক দেখুৱাম, ব'লক। চাওক, আমাৰ চাংকে চুলিত ৰং কৰিছে আজি, এইবোৰ কালাৰ দেখিছে? চাংকি কুকুৰে কেনেকৈ চুলিত ৰং কৰিছে, এইবিলাক হৈছে আমাৰ দেউতাৰ কাম। এইবোৰ যা তা কাম কৰি থাকে, সেইকাৰণে গালিও খাইছে মোৰ পৰা ৰাতিপুৱাই পুৱাই। নিজেও চুলিত ৰং কৰিছে আৰু আমাৰ চাংকিকো লগাই দিছে। কি যে হ'ব নহয়, এইবিলাকে হৈ থাকে ঘৰত, জানে? ফ্ৰেণ্ডছ, এইমাত্ৰ গা চা ধুই উঠিলোঁ আৰু কাপোৰ দুটামান মেলিবলৈ আহিছিল, তাকে চাদৰ ওপৰত আহিছোঁ। দেখিছে চকু মেলিব পৰা নাই, ইমান ৰ'দ দিছে আজি। মানে গোটেই গৰমৰ ছিজনটোত চাগে আজিয়ে ইমান ৰ'দ পাইছোঁ নেকি। ইমান দিনটো বৰষুণ। সেয়াই, বৰষুণ দিলেও শান্তি নাই, ৰ'দ দিলেও শান্তি নাই। আমাৰ বিৰাট ৰ'দ দিছে একদম, দেখিছেনে? চকু মেলিবই পৰা নাই। তো মই পটাপট কাপোৰকেইটা মেলি লৈ যাওঁ, তাৰপিছত আপোনালোকৰ সৈতে কথা পাতিম। তেতিয়ালৈকে আপোনালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকক। গা ধুই আহিলোঁ, এতিয়া মই অকণমান ক্ৰীম লগাই লওঁ, ছানস্ক্ৰীন। মানুহে কয় যে বাহিৰলৈ ওলাই গ'লে ৰ'দৰ কাৰণে আমি ছানস্ক্ৰীন লগাব লাগে, কিন্তু আমি ঘৰত থাকিলেও ছানস্ক্ৰীন লগাব লাগে। এই কাৰণে কাৰণ যিহেতু ঘৰত কেতিয়াবা নহয়, প্ৰায় ঘৰত থকাৰ কাৰণে ভাত চাত বনাই থাকিব লাগে। তো তাৰ পৰা ওলোৱা যিটো ধোৱা বা হেৰি কাৰণে আমাৰ স্কিনত বহুত ক্ষতি কৰে। এইটো কাৰণে আমি ছানস্ক্ৰীনটো ঘৰত থাকিলেও লগাব লাগে। তাৰপৰা লগাই ল'লোঁ মই অলপমান মইশ্চাৰাইজাৰ লগাই লৈছোঁ। মই ক্ৰীম লগাই মূৰ চুৰ আচুৰি ৰেডি হ'লোঁ। এতিয়া মই কৈছিলোঁ ৰাতিপুৱা যে চাংকিক গোটেই দেউতাই পূৰা মূৰত ৰং সানি দিছে, সেইটো কাৰণে তাক ভাবিছোঁ গাটো ধুৱাই দিওঁ। আজি ইমান দিনৰ মূৰত ৰ'দো দিছে, সেইটো কাৰণেও তাক ভাবিলোঁ গাটো ধুৱাই দিওঁ। তো ব'লকচোন তাক কেনেকৈ গা ধুৱাওঁ, আমি কি কৰোঁ অলপ চাওঁ। গা ধুৱাম, মই গা নোধোৱাওঁ। মই গাটো ধুই উঠিলোঁ বাবে ভণ্টিয়ে গা ধুৱাই দিব এতিয়া তাক। চাংকি মই নোধোৱাওঁ, মোৰ যিহে উৎপাত কৰে। চাংকি গা ধোৱা হৈ গ'ল, তাৰপিছত এতিয়া তাক অকণমান বান্ধি পিনে থৈ দিছে যাতে তাৰ গাটো শুকাই যাওক। তাৰপিছত একেবাৰে আমি লাঞ্চৰ সময়ত আপোনালোকক লগ পাই আছোঁ। আজি কি বনাম, কি খাম দেখুৱাম আপোনালোককো, আৰু মই খাম, আপোনালোকে চাব। আছে এয়া ৰঙালাওৰ আগ, এয়া স্কচ আৰু আলু ভাজি, এয়া দালি বনাম, তাৰপিছত এয়া সৰু সৰুকৈ আলু কাটি থোৱা হৈছে, আৰু এইটো হৈছে চাটনি, পদুনা আৰু দালিত চাটনি বনাম। চ' আজিৰ লাঞ্চৰ কাৰণে এইখিনিয়ে। তো একেবাৰে বনোৱা হোৱাৰ পিছত আপোনালোকক দেখুৱাম কেনেকৈ বনালোঁ, কি কৰিলোঁ, সেইটো ইমান ডিটেইলছত আজি নেদেখাওঁ, পিছলৈ দেখুৱাম আপোনালোকক। তো একেবাৰে লাঞ্চত লগ পাম ভালকৈ, বাই বাই। কালিলৈ ৰাখী বন্ধন, আৰু আপোনালোকৰ ৰাখী বন্ধন উপলক্ষে কিবা প্লেন আছেনে? মোৰ নিজৰ ভাইটি বা দাদাটো নাই, তথাপি মই অলপ কিবা ভাবি থৈছোঁ, যিহেতু মামাৰ ল'ৰাহঁত ইয়াতে থাকে। তো চাওঁ, লকডাউনো যিহেতু খুলিছে, কি ঠিক মই যাবও পাৰোঁ, সিহঁতক এতিয়ালৈকে কোৱা নাই, চাই লওঁ, ছাৰপ্ৰাইজ দিম বুলি ভাবি থৈ দিছোঁ। তো যদি মই কাইলৈ যাওঁ, নিশ্চয় আপোনালোককো দেখুৱাম মই কেনেদৰে ৰাখী চেলিব্ৰেট কৰোঁ। আৰু বিশেষ কৰি
ৰাখিটো আমাৰ ইয়াৰে নহয় বুলি কয় যদিও কিন্তু এনেকুৱা এটা স্পেচিয়েল দিন থাকিলে যিকোনোৱে হওক ৰাখি বন্ধন বুলি নহয় ফ্ৰেণ্ডশ্বিপ ডে হওক ৰাখি বন্ধন হওক ভেলেণ্টাইন ডে হওক এইবিলাক যিবিলাক ডে আমাৰ থাকে সঁচাকৈ এই দিনবোৰ আমাৰ কাৰণে এটা মহত্বপূৰ্ণ দিন কাৰণ আমি এটা বিশেষ দিনত বিশেষ এজন ব্যক্তিলৈ বা বিশেষ এটা সম্বন্ধক লৈ আমি এটা দিন হিচাপে চেলিব্ৰেট কৰোঁ নহয় জানো তো সেইটো কাৰণে ভাবিছোঁ ময়ো এনেকৈ অলপমান সৰু সুৰাকৈ চেলিব্ৰেট কৰিম অলপ কিবা কিবি ভাবি থৈ দিছোঁ চাওঁচোন কাইলৈ কি হয়গৈ নহয় আপোনালোককো মই দেখুৱাম বাৰু আৰু আপোনালোকে মোক জনাব আপোনালোকে ৰাখি উপলক্ষে আপোনালোকে স্পেচিয়েল কিবা কৰিলেনে বা কিবা কৰিবনে কিবা প্লেন আছেনে মোক জনাব এয়া চব্জি চাটনি এয়া ৰঙালাও আগ খাৰ তো ভাত বাঢ়িলোঁ মই এতিয়া আমি খাম হে ফ্ৰেণ্ডছ মই জাষ্ট ভাত খাই উঠিলোঁ আৰু এতিয়া জাষ্ট অলপমান টিভি চাবলৈ বহিছোঁ তাৰপিছত অকণমান ৰেষ্ট ল'ম শুবতো নোৱাৰি আজি বিৰাট বেছি গৰম মানে আৰু সেইটোৱে মই আজি দেখুৱালোঁ দিনটোত মই কেনেদৰে কি কি কৰোঁ কি কি কৰিলোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ যিমানখিনি পাৰোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব কি ভাল পাইছে কি বেয়া পাইছে আৰু আগৰ ভিডিঅ'লৈকে আপোনালোকে ৰৈ থাকিব মই লৈ আহিম নতুন নতুন এনেদৰে ভিডিঅ' কিছুমান আৰু যিহেতু এতিয়া লকডাউন উঠাইছে যদিও বৰ এটা বিশেষভাৱে ওলাই মেলি যাবলৈ পৰা নাই সেইটো কাৰণে মই কিছুমান ট্ৰেভেল টাইপ ভিডিঅ' মই আপোনালোকক এতিয়াই পটক কৰি দিবলৈ নোৱাৰিম তথাপি মই লৈ আহিবলৈ ট্ৰাই কৰিম বাৰু যিমান দূৰ পাৰোঁ তো আকৌ লগ পাম তেতিয়ালৈকে ভালকৈ থাকিব এতিয়া আহিছোঁ মই বাই বাই